গর্ভবতী নাবালিকা যদি হসপিটাললৈ গৈছে তেন্তে স্বামী হব গ্রেপ্তার। চিকিৎসালয় নাবালিকা গর্ভবতী গলে গ্রেপ্তার হব স্বামী। চিকিৎসালয় অনা গর্ভবতী নাবালিকাৰ তথ্য দিবলৈ নিৰ্দেশ। অসমৰ মেডিকেল কলেজসমূহত কঠোৰ নিৰ্দেশ নামত কালিমা হানিলে এজন হোমগাৰ্ডে। শদিয়াত সতীৰ দৰে মিলি 3 নাবালিকাক ধৰ্ষণ হোমগাৰ্ডৰ। তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যত হঠাৎ বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে। এই অভিযানত ৰেহাই পোৱা নাই বহু বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈ সুখৰ সংসাৰ কৰি থকা স্বামীসকলেও। তাৰ বিপৰীতে এইখন ৰাজ্যৰে তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা আহিছে 3 গৰাকীকৈ নাবালিকাক এগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। চলিত বৰ্ষৰ 29 জানুৱাৰীত সংঘটিত হোৱা উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে 2 ফেব্ৰুৱাৰীত পৰিয়ালৰ তৰফৰ পৰা দাখিল কৰিছে এজাহাৰ। অভিযোগ অনুসৰি যোৱা 29 জানুৱাৰীত তিনিচুকীয়া জিলাৰ শদিয়া চপাকুৱা থানাত কৰ্মৰত সত্যজিৎ গগৈ নামৰ গৃহৰক্ষী জোৱানে শদিয়া কুণ্ডিল গাঁৱৰ 3 গৰাকী কিশোৰীক ধৰ্ষণ কাণ্ড সংঘটিত কৰে। ইয়াৰ চপাখোৱা স্থিত দৈনিক বজাৰলৈ যোৱা বাটত কিশোৰী কেইগৰাকীক বজাৰত নমাই দিয়াৰ চলেৰে অৰুণাচল প্ৰদেশলৈ লৈ গৈ অন্য বন্ধুৰ লগত দলবদ্ধ ধৰ্ষণ কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। কিশোৰী কেইগৰাকীক পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ ফাৰ্ম বস্তিৰ পৰা উদ্ধাৰ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। স্থানীয় ৰাজ্যে উক্ত ঘটনাত আৰক্ষী বিভাগত কৰ্মৰত লোক জড়িত থকাৰ বাবে প্ৰশাসনে গাপ দিয়া বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। আনহাতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদক ৰবি চেত্ৰীৰ লগতে জিলা সমিতিৰ অন্যান্য বিষয়ববীয়াসকল ভুক্তভোগী কিশোৰী কেইগৰাকীৰ পৰিয়ালৰ কাষত উপস্থিত হোৱাৰ লগতে শদিয়া থানাত উপস্থিত হৈ উক্ত ঘটনাৰ ন্যায় প্ৰদান কৰিবলৈ শদিয়া আৰক্ষীক দাবী জনাইছে। ঘটনাৰ পোহৰলৈ অহাৰ পাছতে শদিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এতিয়া খুদ আৰক্ষীৰ হাততে শিশু কিশোৰীৰ নিৰাপত্তাহীনতা আৰু ধৰ্ষণৰ ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে। যদি পৰিয়ালৰ অভিযোগ সত্য হয় তেন্তে সঁচাই অসম আৰক্ষী জড়িত যুৱকে কৰা এনে কাণ্ডই অসম আৰক্ষীক লজ্জিত কৰিব। এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ফাদিল হ'ব প্ৰকৃত তথ্য।